হেল্ল' গাইজ আহক আৰু ব্লগছ ইউটিউব চেনেলটি তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়া যাতে লেটেষ্ট ভিডিঅ'সমূহ পাই থাকা। হেল্ল' গাইজ, আকৌ এটা ফ্ৰেছ ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজি আমি চাবলৈ আহিছোঁ গহপুৰৰ ধন্দি মন্দিৰ। গহপুৰৰ ধন্দি মন্দিৰ তোমাৰ গহপুৰৰ পৰা 10 কিলোমিটাৰ অন্তৰ্গতত অৱস্থিত। গতিকে সেই মন্দিৰটো 1950 চনত ভূমিকম্পৰ ফলত মন্দিৰটোৰ অংশ কিছুমান ভাঙি গৈছিল আৰু ভাঙি যোৱাৰ পিছত তেতিয়াৰ পৰা কিছুমান অংশ পৰি ৰৈছে আৰু সেই অংশসমূহ আমি আজি চাবলৈ যাম। গতিকে এই ৰাস্তাটোৱে যাব লাগিব। ব'লা আমি গৈ থাকোঁ। ভিউ তোমালোকে চোৱা ফ্ৰেণ্ডছ। Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for me. I've been flying. দেখিছা ফ্ৰেণ্ডছ, আমি আহি আছোঁ বৰ্তমান ৰাস্তাটোৰ দুই কাষে দেখিবলৈ পাইছা সেউজীয়া মাথো সেউজীয়া সেউজীয়া বস্তু দেখিলে এনেও মনটো ভাল লাগি যায় ন, একদম সাংঘাতিক লাগি যায়। ব'লা গৈ থাকোঁ। Tonight we will fly above the sky. We are heroes tonight. Yeah, we are heroes tonight. We will fly above the sky. We are heroes tonight. সুন্দৰ ভিউ মজা লাগিছে। গতিকে ব'লা গৈ থাকোঁ আমি। আৰু ফাইনেলি আহি পাইছোঁ ফ্ৰেণ্ডছ, তোমালোকে আগত দেখা পাইছা। And don't show any fear. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying. আৰু আমি এতিয়া তোমালোকক মন্দিৰটোৰ চাৰিওকাষে ঘূৰিছোঁ আৰু ঘূৰি পেলাই দেখাম তোমালোকক ভিউটো। দেখিছা কিছু ভাঙি যোৱা অংশ। 1950 চনত ভূমিকম্পটো যে আহিছিল, সেই ভূমিকম্পটোত এইটো ভাঙি গৈছিলে। তোমালোকক দেখাইছোঁ, ভিউটো চোৱা কেনেকুৱা পাইছা কমেণ্ট কৰিবা ফ্ৰেণ্ডছ। আৰু ভিউটো চাবলগীয়া ভিউ কিন্তু। ৱাও নাইচ প্লেচ। দেখিবলৈ পাইছিলা? চোৱা সেউজীয়া মাথো সেউজীয়া এই কিছু অংশ। আৰু এইটো সাংঘাতিক ৰাস্তা, দুই পিনে যাব পাৰি আৰু ভিউটো তামাম ভিউ চোৱা। ৱাও বিউটি চোৱা ফ্ৰেণ্ডছ, মজা বিউটি তোমালোকক দেখাইছোঁ। ৱাও I've been flying from town to town, from যদি ভিডিঅ'টো চাই ভাল পালা ফ্ৰেণ্ডছ, তেনেহ'লে লাইক কৰি দিয়া, বন্ধুসকলক শ্বেয়াৰ কৰি দিয়া আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।